আৰু এটা কথা দেই, কিন্তু গানটোত কিন্তু গালি খুব গালি পাৰিছে আকৌ মানুহে দেই। আচ্ছা, বহুত দিন মূৰত আজি আৰু এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিলোঁ, যিহেতু মই ভিডিঅ' বহুত দিনৰ পৰা দিয়া নাই মোৰ চেনেলটোত। একচুৱেলি মই ভিডিঅ' নিদিয়াৰ কাৰণ সেইটোৱে হ'ল, কাৰণ মোৰ বেমাৰ হৈ আছিলে, লগতে মোৰ কিছুমান আৰু কি ক'ম আৰু পাৰ্চনেল প্ৰব্লেম, প্লাছ মোৰ ভণ্টিজনীৰো বেমাৰ, তেনেকৈ মোৰ অলপ বেছিয়ে বেমাৰ হৈ আছিলেগৈ। মই সেইটো কাৰণে ভিডিঅ' একেবাৰে বনাব পৰা নাইগৈ, মানে গা একেবাৰে বেয়া আৰু কি ক'ম আৰু। তো তাকে তথাপিও আজি মই চেষ্টা কৰিছোঁ আজি এটা ভিডিঅ' এটা বনাই বুলি, যিহেতু ভিডিঅ' বনাই থাকোঁ যেতিয়া মানে বনোৱা নাই কাৰণে ভালো লগা নাই, আৰু এনেকৈতো থাকিলে নহ'ব বুলি ভাবি এনেই জাষ্ট বনাওঁ আৰু বুলি। তাকে তো আজিতো দেওবাৰ আৰু বাহিৰত বতৰো ইমানেই এটা ভাল নহয়গৈ, মানে ৰ'দো নহয় বৰষুণো নহয়, বাট যি নহওক তথাপিও এতিয়া অলপ ওলাই যাব লৈছিলোঁ মাৰ্কেটলৈ, মানে একচুৱেলি মই বস্তু এটা ল'বলগীয়া আছে আজি। তাকে লৈ কিনি চাওঁ আৰু কি কৰোঁগৈ মানে। আৰু এইয়া এইপিনে মনোজ দা ঘৰত আহিলোঁ, আহি পায়ে মনোজ দাই মোক আনি দিলে চাহ, এইফালে বিস্কুট চিস্কুট কিবা কিবি আনি দিলে। তো তাকে মৰম দিছেগৈ মানে বহুত দিনৰ মূৰত আহিলোঁ বাবে নে কি? তাকে অলপ চলপ আৰু মানুহটো একচুৱেলি গাও ইমান এটা ভাল নাই চাগে, ভাল এইটো হয় আৰু চবৰে আহি যায়, আমাৰ আৰু এইবিলাক আৰু বতৰো একচুৱেলি জ্বৰ চৰ চৰ্দি তৰ্দি হয় আৰু যে সময় হয় থাকে। বাকী ঘৰটো অপেনিং হোৱাৰ পাছত ইমানে অহাই নাই, আজিয়ে ফাৰ্ষ্ট আহিছে। একচুৱেলি ঘৰ যিদিনা অপেনিং হ'ল, মই সেইদিনাখন ইয়াত নাছিলোঁ, মানে মনোজ দাই একচুৱেলি ইনভাইট কৰিছিলে, থেংক ইউ, বাট মই ইয়াত নাছিলোঁ, একচুৱেলি পাছিঘাটত আছিলোঁ। মনোজ দা মই ভিডিঅ' চাইছোঁ আপোনালোকৰ, একদম বহুত ধুনীয়াকৈ ঘৰ যেতিয়া লৈছে পাৰ্টি চাৰ্টি কৰিছে, আৰু এনেকৈ মানে ধামাকাকৈ পাৰ্টি বুলি হোৱাও নাই বাৰু ঘৰ লওঁতে, সেইটো হয়, জাষ্ট আমাৰ নিয়ম কানুনখিনি কৰা হ'ল, বাকীটো তেনেকৈ কৰাই নহ'লগৈ। হয়, মাতিছিলে তাৰ কাৰণে আহিব নোৱাৰিলোঁ, মনোজ দা বেয়া নাপাব, কি নহওক আৰু নতুন ঘৰত এতিয়া সোমালে বহুত ভাল লাগিছে। তো এতিয়া প্ৰথম চাহটো খাই লওঁ, তাৰপিছত সকলোৱেতো গমেই পায় আমাৰ মনোজ দাৰ নতুন গান আহিছেগৈ, কিবা এটা দে বুলি কয় আৰু তাতে। তো চাহটো খাই কিনি অলপ পাতিম আৰু বাছ গানৰ বিষয়ে। আমি চাহটো খাই লওঁ, প্ৰথম নহ'লে চেঁচা হৈ যাব চাহটো। তো তাকে আৰু এতিয়া চাহ তাহ খাই উঠিলোঁগৈ মনোজ দাৰ ঘৰৰ পৰা, মানে ময়ো যাব ওলাইছোঁগৈ আৰু, কাৰণ এইপিনে চাওক বতৰটো একেবাৰে ক'লা হৈ গৈছেগৈ। তো চাওক না, ইয়ালৈকে আহি পোৱা নাই মানে ডাৱৰটো, বেলেগ ষ্টাইল হৈছেগৈ ন, এনেকুৱা হয় ট্ৰিংগেল টাইপৰ হৈ গৈছেগৈ, একদম ক'লা হৈ গৈছেগৈ মানে। এতিয়া একচুৱেলি যিহেতু আমাৰ মনোজ দাৰ যোনটো নতুন গান আহিলে মৰম দে, তো সেইটো মানে মনোজ দাক যে কেতিয়াৰ পৰা, মনোজ দা আপুনি প্ৰথম কেনেকুৱা লাগিলে গান প্ৰথম গালে, যিহেতু প্ৰথম গান নহয় জানো এইটো? প্ৰথমে হয় গান গোৱাৰ মোৰ অভ্যাস নাই আগে পিছে। আচ্ছা, এনেই ট্ৰাই কৰিছোঁ, কাৰণ আজিকালিতো চেষ্টা কৰাটোনো কিনো আৰু নহয় জানো, বেয়া হ'ব পাৰে ভালো হ'ব পাৰে, সেইটো পিছৰ কথা, এনেই চেষ্টা কৰি চাইছোঁ আৰু। এইটো ৰাইজে যিয়ে নকওক লাগিলে, ৰাইজেতো মৰম দিছেগৈ, দেখিয়ে আছে ইমান কম সময়ত কিমান ভিউজ মনোজ দাই লাভ কৰিছেগৈ। 4 লাখ হ'ব চাগে আৰু এতিয়া, কালি মানে হয়তো আজিও হ'ব পাৰে কালিও হ'ব পাৰে, 4 লাখ হয়তো হ'বগৈ। বহুত মৰম দিছে, বহুতেই ধন্যবাদ যিসকলে মৰম দিছে। আৰু গানটোৰ নামো হৈছে মৰম দে হয়, যিসকলে চাবগৈ, গানটোৰ নামো মৰম দে হয়, যিসকলে চোৱা নাই চাবগৈ, আৰু বহুতে চাইছে বাৰু। আৰম্ভণি হয় আৰু বহুতো কাম কৰিবলৈ আছে ভৱিষ্যত দিনকেইটাত, বহুত আৰু কৰিবলগীয়া আছে। আচ্ছা, আৰু কাম আচলতে যিমান মানুহে কৰি যায় সিমান মানে আগ্ৰহ হৈ গৈ শিকি গৈ থাকিবলৈ পাৰি। বেয়া হ'ব পাৰে, সেই বেয়াটোৰ পৰা কিবা এটা শিকিব পাৰি। তাকে আৰু মানে এক্সপিৰিয়েঞ্চ ল'ব লাগে মানুহে জীৱনত। হয়, মানে এনেকুৱা আৰু গান চান আৰু আহি থাকিব চাগে, আহিয়ে থাকিব, বেক টু বেক আহি থাকিব, শ্বৰ্ট ফিল্ম আহি থাকিব, গানো আহি থাকিব। হয়তো মই গান গাব পাৰোঁ নাগাব পাৰোঁ, মুঠতে কিবা কিবি আহি থাকিব মানে, তাকে আৰু আপোনালোকে ভিতৰত আহি থাকিব। মৰম দিব লাগিব ৰাইজে মৰম দিব লাগিব, ৰাইজে মৰম দিয়ে আছে বাৰু, বিশ্বাস আছে। হয়, মনোজ দাক মৰম নিদিয়া মানুহ নাই, মৰম দে বুলি কৈছে গানটোত, যিহেতু যিকি গাইছে। এতিয়া মই আহি পালোঁ মানে মনোজ ভাইৰ ঘৰৰ পৰা, ডাইৰেক্ট ঘৰত অহা নাই, মই মনোজ ভাইৰ ঘৰৰ পৰা ওলাই একচুৱেলি গ'লোঁ প্ৰথমে আমাৰ এই লাডলাটোক ল'বৰ কাৰণে গ'লোঁ, মই চনাটোক ল'ব গ'লোঁ, এইটো মোৰ ভাগিন হয়, আৰু এইফালে বাই, মানে বায়ৰ ল'ৰা আৰু। তো ইয়াক ল'ব মই প্ৰথম গ'লোঁগৈ, সদায় থাকিব আলি মানে সদায় থাকিব কাৰণে মাতিয়ে থাকোঁ। একচুৱেলি মাতাৰ কাৰণটো হ'ল মানে ভাগিনটোৰ কাৰণে মাতো, নহ'লে ডাঙৰকেইটাক কোনে মাতিব আৰু, হয় নাই? তো তাৰ কাৰণে মাতোগৈ আৰু। তো আজি একচুৱেলি মানে ছাডেনলি বায়ে ফোন কৰিলেগৈ, যেতিয়া মই মনোজ ভাইৰ ঘৰত আছিলোঁগৈ, আজি থাকিব যাম বুলি ফুৰ্তি সমচনা ফুৰ্তি মোবাইলটো লাগে, মোবাইল লাগে।
অকস্মাত যেতিয়া বায়ে ফোন কৰিলে তেতিয়া মই গ'লোঁ ভাগিনক আৰু বায়ক ল'বৰ কাৰণে লৈ কিনি এতিয়া ডাইৰেক্ট ঘৰত আহিলোঁ। বৰষুণো আহি আছিলে তো ঘৰত আহিলোঁ প্ৰথমে। তো আজি মানে কি ক'ম আৰু ভাল লাগি আছে যিহেতু আহিলোঁ ভাগিনহঁতক তাকে আৰু এতিয়া সন্ধিয়াৰ 6টামান বাজিলে আৰু মোক একচুৱেলি ভোক লাগি আছে। তো তাৰ কাৰণে মই খাব লৈছোঁ। এইটো ৰুটি ৰাতিপুৱাৰে হয় কিন্তু তাজা হৈ আছে। এইপিনে অকণমান মাংস চব্জি পানী আৰু তো তাকে আলু নাছে মানে এনেকৈ সন্ধিয়া খোৱা লাগি গৈছে। তো ভাবিলোঁ কিবা এটা পেট পূজা কৰি ল'ব লাগিব বুলি। তো তাকে এতিয়া ৰুটিটোকে ল'লোঁ যিহেতু খাই লওঁ বুলি আৰু মাংস আৰু ৰুটি এনেকুৱা খাই মোৰ ভাল লাগে। এতিয়া খাই বৈ উঠিলোঁ আৰু এইপিনে আমাৰ এই পোৱালি খেলোঁ পিছফালে গুচি যাব বেছি চাওঁতে এইটো গীটাৰ কোনে বজাব চনা এইটো আমাৰ বায়ৰ ল'ৰা বেছি হোৱাই নাই 7 মাহ মানে হৈছে কিন্তু একদম গপচত থাকে মানে পুৰা ভণ্টি এই ধৰি থাকচোন পাছফালে পৰি যাব নহ'লে বেলেঞ্চ নাই মানে তাৰ এতিয়া তাকে আৰু এতিয়া কি কৰোঁ আৰু গৰমে লাগি আছে। বৰষুণ দি আছে বাহিৰত কিন্তু তথাপিও পূৰা গৰম লাগি আছে কি মোক তো তাকে ইমান দিন একচুৱেলি ভিডিঅ' কেলৈ বনা নাই সেইখিনিতো মই ক'লোৱে প্ৰথমতে। তাকে আজিৰ পৰা চেষ্টা কৰিম ভিডিঅ' দি থাকিবৰ কাৰণে। মনোজভাই তাত গৈ একচুৱেলি ভাল লাগিলে দেই। ৰাতি প্ৰায় 10টাই বাজিলেগৈ যিহেতু ভাত চাত খাই উঠিলোগৈ আৰু বেলেগনো কি ক'ম। আজি ভিডিঅ'টো মই ইমান এটা দীঘল কৰিব নিবিচাৰোঁ একচুৱেলি। আৰু আজি বতৰটো প্ৰায় বৰষুণে দি আছে ক'তো ওলাব পৰা নাই তাৰ বাবে ক'ত গ'লোঁ চালে নিশ্চয় আপোনালোকে। ইমান এটা কামো ঘৰৰ তেনেকৈ নহ'ল বিভিন্ন তাত গ'লোঁ বেলেগ একো নাই। তাকে আৰু তামোল খাই আছোঁ মানে একচুৱেলি ভাত খাই কিনি তেনেকৈ সদায় নাখাওঁ আৰু মানে কেতিয়াবা খাই দিওঁ আৰু এনেকৈ গোচ চুচ খালে মানে তামোল খাব মন যায় নহ'লে অলপ বেয়া লাগি থাকে মুখখন সেইকাৰণে আৰু তাকে তো আজি ভিডিঅ'টো বাছ এইখিনিয়ে। ভিডিঅ'টো ভাল লাগিল যদি প্লিজ ছাবস্ক্ৰাইব এটা কৰি দিব আৰু